যিহেতু বিয়া পাতিলে আমাৰ মহিলাসকলে বিয়া পতা পুৰুষসকলে গম পায় মানুহজনীক অকণ সময় দিব। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহনক্ষত দীপজ্যোতি কেওট আৰু তেওঁৰ পত্নী বিদিশা ভূঞাক একেলগে এখন মঞ্চতে অনুষ্ঠান কৰা দেখিবলৈ পোৱা গৈছে। হয় বন্ধু-বান্ধৱীসকল, তেওঁলোকৰ অনুৰাগীসকলে তেওঁলোকক একেখন মঞ্চতে দেখিবলৈ পোৱাৰ কাৰণে তেওঁলোকে খুব বেছি আনন্দিত আৰু উৎফুল্লিত হৈছে। বন্ধু-বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ পত্নী বিদিশা ভূঞা আৰু মোহনক সকলো অনুৰাগীসকলে তেওঁলোকৰ অনুষ্ঠান চাই খুব বেছি ভাল পাইছে আৰু বিয়াৰ পিছতে প্ৰথমবাৰৰ বাবে অনুষ্ঠান কৰা দেখিবলৈ পোৱা গৈছে দুয়োজনকে একেলগে। বন্ধু-বান্ধৱীসকল, মোহনৰ সপৰিয়ালে বিদিশা ভূঞাৰ অনুষ্ঠান চাবলৈ আহিছিল আৰু অনুষ্ঠান কৰাৰ মাজতে মোহনে কি বুলি ক'লে সকলো গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপো স্কিপ নকৰাকৈ। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে বেছি পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'টো। যিহেতু বিয়া পাতিলে আমাৰ মহিলাসকলে বিয়া পতা পুৰুষসকলে গম পায় মানুহজনীক অকণ সময় দিব লাগে। আমাৰ এৰেঞ্জ মেৰিজ আৰু সকলোৱে মোক এটা বদনাম দি আছে, মই হেনো কমলা ভৈনীকক ঠগিলোঁ, হয়নে? মই কমলা ভৈনীকক ঠগিলোঁ নেকি? নাই ঠগা। তাই খুৰাকৰ ল'ৰাটোৰ নামো কমল। তাই এতিয়া কমলা ভৈনীক তাই নহয় জানো? কেনেকৈ ঠগিলোঁ? এই চিৰিয়েলত যিজনী দেখিছিল মানে শুনিছিল, আপোনালোকে সেই কমলা ভৈনীকক দেখিছে জানো? সেইটো কমলে মোক বেঙেনা দি থাকোঁতে গ'ল। আপোনালোকে যেনেকৈ ওলাব বুলি ভাবি থাকি মই দেখিমকৈ তেনেকৈ গ'ল দিম। এতিয়া কমলা সেইজনী ভৈনীকে